প্ৰেম বস্তুটো অদ্ভুত। সেই ছোৱালীজনী মোৰ সেইদিনা ভাল লাগিছিল, যিদিনা মই তাইক প্ৰথম দেখিছিলোঁ। প্ৰথম কলেজ আহিছিল তাই। হঠাতে তাইক দেখি মোৰ কিবা এটা ভাল লাগি গ'ল আৰু মই তাইৰ ওচৰলৈ গৈ চিনাকি হ'লোঁ। ঐ ৰবাচোন। হাই, তোমাৰ নামটো? মোৰ নামটো মেঘালী। তুমি এইবুলি ফাৰ্ষ্ট ইয়েৰ নেকি? মই এইবুলি ফাৰ্ষ্ট ইয়েৰ। ইমান মৰম লগা ছোৱালীজনী, দুচকুত কাজল, কাণত কাণফুলি আৰু ওঠত ৰঙা লিপষ্টিক লৈ আছিল। লাজ লাজকৈ দুয়ো চকুত পৰিছিল আৰু সেই সময়ত মেঘালীয়ে মিচিকিয়াই দিয়া হাঁহিটিয়ে মনত খুব বেছি আনন্দ লহৰ লগাইছিল। ঐ মানস, কচোন প্ৰীতম। মই ছোৱালীজনীৰ নামটো সুধিলোঁ, কিন্তু কি? কিন্তু তাইৰ নম্বৰটোহে ল'ব পাহৰিলোঁ। মই থাকোঁতে টেনশ্যন ল'বি, বৈ চিগেট এটা খাই লওঁ। বল। চিগেটটো ল। ঐ প্ৰীতম, তাইৰ নামটো কি আছিল? কি হ'ল, সেইটো পাহৰিলি নেকি? মনত পৰিলে তাইৰ নামটো মেঘালী। তই কাম এটা কৰ, ইনষ্টাত চাৰ্চ কৰি চাই লচোন। যদি নাপাওঁ? আৰে চাৰ্চ কৰি চাই ল না। ৰ ঐ, পাই গ'লো। ক'ত চাওঁ? হাই বুলি মেছেজ এটা দি দে। দেখোন নাই। ঐ ৰিম্পী, ক। কলেজত যে চিনাকি হৈছিল ল'ৰাজনে মোলৈ মেছেজ কৰিছিল নহয়। ল'ৰাটো ধুনীয়া আছিল দেই। নম্বৰ ল'লি নে নাই? ল'লোঁ। ঠিকে কৰিলি দে। মেঘালী, মেঘালী, তুমি এইফালে আহাচোন। মই তোমাক কথা এটা ক'ব বিচাৰিছোঁ। গৈছোঁ ককা। আহা। মেঘালী, তুমি এতিয়া কলেজ পালাগৈ, গতিকে তুমি সৰু হৈ থকা নাই। গতিকে তোমাৰ মনটো সদায় ঠিককৈ ৰাখিব লাগিব। কাৰণ তুমি ৰাস্তাই ঘাটে বাটে পথে কলেজলৈ যাওঁতে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী লগ পাবা। সকলোকে সৎ ভাৱ সৎ চিন্তা থকা যুৱক যুৱতী বুলি ধৰি নল'বা। গতিকে তোমাৰ মনটো এদিন খেলি মেলি হৈ যাব পাৰে। সেয়েহে তুমি নিজকে নিজে সংযত কৰি ৰাখিবা। আমি চকুৰে দেখি আহিছোঁ, কাণে শুনি আহিছোঁ, এনে অসুবিধাৰ সন্মুখীন বহুত ল'ৰা ছোৱালী হৈছে, অধঃপতন হৈছে। যেনে ড্ৰাগছ খোৱা, মাদক দ্ৰব্য সেৱন কৰা, বাল্য বিবাহত আবদ্ধ হোৱা। গতিকে তেওঁলোকৰ ভৱিষ্যত কুকলংক আহে, জীৱনটোলৈ ভৱিষ্যত অন্ধকাৰ নামি আহে। সেয়ে তোমাক মেঘালী কৈছোঁ, খুব মৰমেৰে ক'ব বিচাৰিছোঁ, যাতে তুমি সেইবিলাকৰ পৰা বিৰত থকা, ভৱিষ্যত এগৰাকী যেন ভাৰতৰ সুনাগৰিক হ'ব পৰা, তাৰে কামনা মই কৰিছোঁ। মেঘালী, তুমি মোক বেয়া নাপাবা। হ'ব, মই জানো নহয়, মই সৰু হৈ থকা নাই। আগৰ সৰু মেঘালী নহয়। মই কলেজ যাওঁ ককা। তেনেদৰে কিছুদিন কলেজ অহা যোৱা কৰিলোঁ।
আৰু আমাৰ দুয়োৰে ভাল পোৱা গভীৰ হৈ গৈ আছে। সপোন ৰাতেৰে উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মনা আকাশৰ মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ঈশ্বৰৰে দান মৰম সানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদকত হিয়াৰে কোণত ভৈৰম তোমাৰে দিঠ মোৰে প্ৰিয়া कैसी है माया घर के जिया मोरे प्रिया আৰু এদিন আমি দুয়োৱেই এটা ডাঙৰ ভুল কৰি পেলালোঁ। প্ৰীতম, কচোন, তই ইমান সোনকালে বিয়া পাতিলি, ঘৰত সোমাব দিব জানো তোক? তই কাম এটা কৰচোন, তই আমাৰ ঘৰলৈ যা আৰু খবৰটো লৈ আহ। আমাক ঘৰত সোমাব দিয়ে নাই। ৰ মই ঘৰত গৈ কৈ আহিছোঁ। মানস, তুমি আহা। মানস, তুমি বহাচোন। মানে প্ৰীতমে বিয়া পাতিলে। কি ক'ত আছে সি এতিয়া? নাজানো, মোলৈ ফোন কৰিছিল। নহ'লে আপুনি তাক ফোন এটা কৰি চাওকচোন। হেল্ল', এইখন ঘৰত তই নেক্সট টাইম ভৰি নিদিবি। ক'ত মৰা মগে যা। দেউতা, মোক মাফ কৰি দিয়া মোক মাফ কৰি দিয়া দেউতা, প্লিজ, ভুল হৈ গ'ল মোৰ। হেল্ল' হেল্ল', ঠিক আছে, মই আহোঁ নহ'লে। চব মোৰ বাবে হৈছে। তোমাক তোমাৰ মা দেউতাৰ কাষৰ পৰা মই আঁতৰাই আনিলোঁ। তোমাৰ কাৰণে একো হোৱা নাই, ভুল আমাৰ দুয়োৰে গাত। কি কৰিবা, এতিয়াতো এনেকেই থাকিব লাগিব। বিয়াটো পাতিলোঁ, আজিৰ ৰাতিটোৰ কাৰণে মানসৰ ঘৰতে থাকিব। ব'লা। তেনেদৰে ৰাতিটো মানসৰ ঘৰতে কটালোঁ। আৰু ৰাতিপুৱাৰ পৰা ভাড়াঘৰ বিচাৰি বিচাৰি গোটেই টাউনখনেই ঘূৰিলোঁ।
অৱশেষত ভাড়াঘৰ এটা বিচাৰি পালোঁ। এতিয়া ঘৰখন চলাব উপায় নাই। দিনে হাজিৰা কৰিবলৈ যাওঁ, দুবেলা দুমুঠি খাবলৈ খৰচ উলিয়াওঁ। মই যাওঁ। যোৱা। কি আনিমো আজি তোমালে দেহা? বা কি মৰম লাগিলো আজি। মোৰ তোমালে কি আজিহে মৰম বাঢ়িছে? আগতে কি মৰম কৰা নাছিলোঁ? কৰাও দেহা, কিয় নকৰা? হ'ব এতিয়া যোৱা। কি খাবা কোৱা আকৌ? একো আনিব নালাগে, তোমালে টিফিন এটা আনিবা। হ'ব এতিয়া যোৱা। ঠিক আছে নহ'লে যাওঁ। কি হৈছে? কি হৈছে দেহা তোমাৰ? কি হৈছে? মই মাৰ খবৰ ওলাইছোঁ। সঁচা? সঁচা। মেঘালী, আজিৰ পৰা আৰু আমি ইয়াত থাকিব নালাগে। তেনেহ'লে ক'ত থাকিবা? মা দেউতাই ফোন কৰি মাতিছে। সঁচা? সঁচা। তুমি কাপোৰ কানি পেক কৰাকৈ যোৱা আৰু ওলাই লোৱা দেই। আৰু আমি কাপোৰ কানি পেক কৰি ঘৰলৈ গ'লোঁ। কিন্তু মোৰ মায়ে মেঘালীক ঘৰৰ অৱস্থা বৰ ভাল নহয় কাৰণে মেঘালীক বৰ বেছি ভাল নাপায়। মই এতিয়া কলেজো এৰিলোঁ, হাজিৰা কৰিবলৈ যাওঁ ঘৰখন চলাবলৈ। হ'ব মা, মই জানো নহয় তাই কেনেকুৱা ছোৱালী, মোক ক'ব নালাগে। তই মাইকী নহয় দিয়া সৰু পৰা তোৰ তুলি দালি এনেই ডাঙৰ দীঘল কৰি মা বেলেগো আমি নহয় যা যা ভৈৰৱে মৰম কৰি থাক। এই কথাবোৰ কোৱা মোৰ কাৰণ হ'ল মেঘালী যৌতুকত একো বস্তু দিব নোৱাৰা আৰু ময়ো সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে মেঘালী ল'ৰা খোলা। খাইছোঁ আৰু দিয়া। তোৰ পইচাৰে খাইছো নেকি? তোমাৰ হৈছে কি আজিকালি এনেকৈ কৈছা যে? বেছি প্ৰশ্ন নকৰিবা, মোক শুব দিয়া। তোমাৰ হৈছে কি? সদায় সদায় মদ খোপা খাই আহা আৰু এদিনো ভালকৈ মাত বোলো নকৰা। তুমি বেছি প্ৰশ্ন নকৰিবা।
হেঁপাহ নপলাই হিয়াতে হিয়াখন দিবিনে লগাই মোৰে হৈ থাকিবি তোৰে হৈ ৰম সুখৰে আধা দি দুখৰ আধা লম এতোলা দুতোলা যাচিবি মৰম বুকুতে ফাগুনে গাবই নিতম ৰাতিপুৱাৰ পৰা মেঘালী দেহলৈ বিষ আহিছিল। বিষত তাই থাকিব পৰা নাছিল। মোলৈও তাই বহুতবাৰ কল কৰিছিল, কিন্তু মই ৰিচিভ কৰিব নোৱাৰিলোঁ। চকু মেলি চোৱানা মাথোৱে তিবাৰ সাৱতি ৰোৱানা মাথোৱে তিবাৰ সময়ো বাগৰি যায় ইয়াই কাঁদে বিনাই তোমাক চকু ভৰি চাই চকু মেলি চোৱানা মাথোৱে তিবাৰ সাৱতি ৰোৱানা মাথোৱে তিবাৰ তোমাৰ হিয়াৰ কোমল কথা জিৰাব দিয়া চোনেবাৰ লাহি হাতৰ পৰশেৰে চুব দিয়া শুনেবাৰ নদী বৈ বৈ সাগৰ হয় ময়ো বৈ বৈ শেষ তুমি গৈ নদী বৈ বৈ সাগৰ হয় ময়ো বৈ বৈ শেষ তুমি গৈ সময়ো বাগৰি যায় হিয়াই কাঁদে বিনাই তোমাক চকু ভৰি চাই চকু মেলি চোৱানা মাথোৱে তিবাৰ সাৱতি ৰোৱানা মাথোৱে তিবাৰ সেইদিনা মাও ঘৰত নাছিল। অলপ সময় তেনেদৰে থকাৰ পিছত মই আহি পালোঁ। মেঘালী 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 ধৈৰ্য ধৰা। মেঘালী উশাহ লৈ থাকা। মেঘালী মই তোমাৰ কাষত আছোঁ। মোৰ ভুল হৈ গ'ল। তোমাক বহুত কষ্ট দিলোঁ। আজিৰ পৰা আৰু কষ্ট নিদিওঁ তোমাক। মেঘালী তুমি চিন্তা কৰিব নালাগে, ভালদৰে থাকিবা, মত নাখাবা। মেঘালী 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 নোৱাৰা তুমি বগি যাব। মেঘালী মেঘালী উঠা। মেঘালী 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 উঠা। মেঘালী 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 তুমি যাব নোৱাৰা। মেঘালী উঠা। তুমি যাব নোৱাৰা। মেঘালী 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 প্ৰেমে যদি জীৱনৰ ৰংবোৰ ৰঙীন কৰিব নোৱাৰে, সেয়া প্ৰেম নহয়। প্ৰেমত বিশ্বাস হোৱাটো যোগ্য। সেই অন্ধবিশ্বাস আৰু অবিশ্বাসৰ আৱৰণখন জীৱনৰ পৰা আঁতৰত থাকিলেহে প্ৰেম সফল হ'ব। নহ'লে মেঘালীৰ দৰে আধাতে এদিন সকলোৱে উশাহবোৰ স্তব্ধ হৈ পৰিব। no
মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই ঐ নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে এই ভিডিঅ'টিত যদি কিবা এটা ভুল ভ্ৰান্তি হৈছে আমাক শুধৰাই দিব বুলি আশা ৰাখিলোঁ।